নমস্কাৰ বন্ধুসকল, বিজ্ঞাসী গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, এটা ছাগলী পোৱালিৰ তলৰ ছাইডলৈ অলপ পোক দিছে। তাত মাখিয়ে কণী পাৰি পেলাই পোক দিছে। আচলতে এইটো নেদেখাত হৈ গ'ল, মানে কিবা হয়তো খোজ খাইছিলে। খোজ খাই পেলাই যেতিয়া তাত ঘাঁহ লাগিছিলে, ঘাঁহ লাগোঁতে তাত মাখিয়ে কণী পাৰিলে আৰু কণী পৰাৰ ফলত তাত পোক দিলে। সেইখিনি এতিয়া কেনেকৈ আমি ঘৰতে আমি চিকিৎসা কৰোঁ সেই বিষয়ে আপোনালোকক দেখুৱাওঁ। আপোনালোকে সম্পূৰ্ণকৈ চাওক, তেতিয়া আপোনালোকে কৰিব পাৰিব। আৰু কেনেকৈ কৰোঁ, কি কি বস্তু লাগে সেইখিনি মই আপোনালোকক ভালকৈ দেখুৱাম। বন্ধুসকল, এইটো দেখিছে ছাগলী পোৱালি। ইয়াৰ এতিয়া 2 মাহ সম্পূৰ্ণ হোৱা নাই। ইয়াৰ এই তল ছাইডে চাওক, এই তল ছাইডে এই জেগাখনত দেখিছে ঘাঁহ হৈ গৈছিলে। আৰু ঘাঁহ হৈ পেলাই যেতিয়া তাৰ পৰা পানী ওলাই গৈছে, পানীবিলাকৰ কাৰণে এইখিনি লেতেৰা হৈ গৈছে। আৰু ইয়াতে কি হৈছে, পোক দিছিলে। সেই পোক দিয়াৰ কাৰণে এইটো দেখিছে জেগাখন অকণমান গলি যোৱালি গৈছে। তো এইখিনি আমি বৰ্তমান প্ৰথমতে আমি এইখিনি চাফা কৰি ল'ম। খুব ধুনীয়াকৈ পানী দি পেলাই চাফা কৰি ল'ব লাগিব জেগাখন। খুব কষ্ট পাই আছে পোৱালিটো। কষ্ট পোৱাৰ কাৰণে কষ্টটো পাবই, কিন্তু কৰিবই লাগিব, নহ'লে আৰু কষ্ট খাই থাকিব। এই বস্তু দেখা পাইছে আপোনালোকে, এই ফুটা যে হৈ গৈছে, ইয়াতে পোকে ফুটা কৰি দিছে। আৰু এইখিনি কৰোঁতে অলপ কষ্ট পাব, কিন্তু হ'লেও কৰিবই লাগিব। নকৰিলে ছাগলী পোৱালিটো আৰু অসুবিধা হ'ব। এইটো 3-4 দিন হয়। এয়া দেখিছে কিমান ডাঙৰ ডাঙৰ পোক হৈ গৈছে ভিতৰত। এনেকুৱা আৰু পোক আছে। এই পোকখিনি আমি উলিয়াই দিম, তেতিয়াহে ছাগলীটো আৰাম পাব। গতিকে অকণমান কষ্ট পালেও আমি উলিয়াবই লাগিব। আৰু তাৰ কাৰণে আমি যিটো পোকে ফুটা কৰিছে সেইটো আমি অকণ বহল কৰিব লাগিব। ইয়াত খুব কষ্ট পাব, কিন্তু নকৰিলেও নহ'ব। কপা জেগাখন চাফা হ'বৰ কাৰণে ভিতৰত ভালকৈ উলিয়াই দিব লাগিব। এইবোৰ পুজ হৈ গৈছে ভিতৰত, মানে যেতিয়া পোক দিলে, পোক দি পেলাই ভিতৰতো পচি যোৱা দি মানে পুজ ওলাই গৈছে। উলিয়াই যেতিয়া আমি চাফা কৰি দিম তেতিয়াহে ভাল হ'ব। জেগাখিনি চাফা কৰিলোঁ। এতিয়া আমি ইয়াত অকণমান 3-4 দিন লগাই দিম। 3-4 দিন লগাই দিলে জেগাখিনি শুকুৱাত সহায় হ'ব। আৰু আমি খুচোঁতে যদি অকণমান তাত কটা চিঙা হৈছে, সেইখিনি এই 3-4 দিনে শুকুৱাব। সেইটো কাৰণে আমি 3-4 আয়ডিনটো দিছোঁ। এইটো আপোনালোকে বেটাডিনো পাব, বেটাডিন দিলেও হ'ব, 3-4 আয়ডিন দিলেও হ'ব, যিকোনো এটা দিলেই হ'ল। এতিয়া আমি এইখিনি কৰিলোঁ। কৰাৰ পিছত ইয়াৰ ভিতৰত যিবিলাক পোক আছে, পোকবোৰ মৰিবৰ কাৰণে আমি এইটো পেট্ৰল দিছোঁ। যিবিলাক আমি পেট্ৰল পাম্পত পাওঁ, সেই পেট্ৰলটো আমি ইয়াত ব্যৱহাৰ কৰিছোঁ। যিটো জেগাত গাঁতটো হৈ আছে সেই জেগাখনত আমি এই পেট্ৰলটো
সুমুৱাই দিছোঁ, তেতিয়া কি হ'ব, যিবোৰ পোক আছে পোকবোৰ মৰি যাব। এইটোৰ কাৰণে কোনো ভয় কৰিবলগীয়া নাই। মোৰ ফাৰ্মত যদি এনেকুৱা হয় পোক হয়, তেতিয়াহ'লে মই এনেকৈ পেট্ৰল দিওঁ আৰু পেট্ৰল দিলে সুন্দৰকৈ মৰি যায়। যিসকলে ব্যৱহাৰ কৰিছে সেইসকলে হয়তো ইয়াৰ প্ৰমাণ পাইছে, গতিকে কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া ভিতৰৰ পোকবোৰ মৰি যাব। তাৰপিছতে ইয়াত আমি অকণমান শুকান হালধি গুড়া দিম। শুকান হালধি গুড়া দিলে কি হ'ব, ইয়াতে যিখিনি জেগা আপোনাৰ মানে বস্তুটো বেয়া হৈ গৈছে, পচি যোৱা দি গৈছে, সেই জেগাখিনি শুকুৱাত সহায় কৰিব। আৰু আমি এটা ইনজেকশ্যনো কৰিম, তো আপোনালোক দেখুৱাম। এইখিনিয়ে কি কৰিব, এই যিটো মানে জেগাকণ ঘাঁহ হৈ গৈছে সেইকণ শুকুৱাত সহায় কৰিব। অকণমান আমি ঘাঁহটোলৈ ঘৰত ব্যৱহাৰ কৰোঁ সেইটো হালধিয়ে। এইটো দিলে কোনো ভয় নহয় আৰু এইটো ভাল হ'ব, সেইখিনি শুকুৱাত সহায় হ'ব আৰু ইয়াত মাখি পৰিবলৈও নিদিয়ে। আৰু এনেও আমি ইয়াত এটা মলম ব্যৱহাৰ কৰিম, হিমেক্স। কাৰণে এই হিমেক্সটো আমি ব্যৱহাৰ কৰিম যাতে ইয়াত কোনো ধৰণৰ মাখি বা বেলেগ কোনো পোক আহিব নোৱাৰে। এই হিমেক্স মলমটো কটাচিঙা হয়, তেতিয়াহ'লে হিমেক্স মলমটো যদি লগায় তেতিয়া মাখি তাত পৰিব নিদিয়ে আৰু জেগাখিনি শুকুৱাত সহায় কৰে। গতিকে এই হিমেক্স মলমটো লগাবলৈ নাপাহৰিব, নহ'লে আকৌ ইয়াতে কণী পাৰিব, আকৌ পোক দিব। বৰ্তমান এইখিনি ধুনীয়াকৈ কৰিলোঁ। এতিয়া আমি এইটো শুকাবৰ কাৰণে, যিহেতু স্কিনৰ হৈছে, গতিকে ভালকৈ শুকাবৰ কাৰণে আমি এটা ইনজেকশ্যন কৰিম আৰু সেইটো আপোনালোকক দেখুৱাইছোঁ। এইটো দেখিছে নিউমেক কোম্পানীৰ আইভাৰমেক্টিন ইনজেকশ্যন। এইটো আমি ইয়াৰ ছাগলীটোৰ ছালত দিম, চাপকাৰ্ড দিম। এইটো দিলে কি হ'ব, যিটো ঘাঁহ হৈছে ঘাঁহটো শুকুৱাত সহায় কৰিব। মই আগত এনেকুৱা ব্যৱহাৰ কৰিছোঁ আৰু শুকুৱাত সহায় হয়, খুব সোনকালে শুকাই যায়। যদি ঘাঁহটো সৰু হৈ থাকিলে হয় তেতিয়াহ'লে এইটো নকৰিলোঁ হয়, কিন্তু এতিয়া ঘাঁহটো বৰ ডাঙৰ হৈ গৈছে, গতিকে ইনজেকশ্যনটো ব্যৱহাৰ কৰিম। আৰু যদি স্কিনৰ কিবা অন্যান্য ৰোগ আছে সেইবোৰো ই ভাল কৰিব। গতিকে এইটো আপোনাৰ কৰিব লাগে 40 কেজি বডি ৱেটত 1 ml মেডিচিন দিব লাগে। এতিয়া আমি পোৱালিটোৰ ওজন হিচাপত দিম। সকলোৱে বেলেগ বেলেগ ধৰণে কৰে আৰু মই এইটো কৰি ভাল ফল পাইছোঁ ইয়াৰ পৰা। এইটো কৰিম। এইটো কৰাৰ নিয়মটো হৈছে 40 কেজি বডি ৱেটত 1 ml দিব লাগে। যদি ধৰক পোৱালিটোৰ ওজন 10 কেজি থাকে তেতিয়াহ'লে 1 ml-ক 4 ভাগ কৰি তাৰ এভাগ দিব লাগিব, চাপকাৰ্ড দিব লাগিব আৰু এবাৰেই দিব লাগিব। এতিয়া এই পোৱালিটোৰ ওজন আছে 7 কেজি 200, গতিকে আমি 1 ml-ক 4 ভাগত কৰি তাতকৈ অকণমান কমাই দিম। মানে যদি 10 কেজি থাকিলে হয় 4 ভাগৰ এভাগ দিব লাগিলে হয়, এতিয়া তাতকৈ অকণ কমাই দিব লাগিব। একেবাৰে সামান্য, যিহেতুকে 40 কেজিতহে 1 ml ল'ব লাগে, গতিকে এইটো যিহেতুকে 7 কেজি 200হে আছে, খুব কম পৰিমাণে ল'ব লাগিব। লৈ পেলাই ছাগলীটোৰ ছালত দিব লাগিব চাপকাৰ্ড। আৰু ইয়াতে আপোনালোকে গম পাব ইটি ভেকচিন কেনেকৈ কৰে বা PPR কেনেকৈ কৰে ছালত যিকোনো ইনজেকশ্যন কৰিবলৈ হ'লে এনেকৈ কৰা যায়। এই দেখিছে আগঠেঙৰ, এই আগঠেংটোৰ ওচৰৰ এই আগঠেংটোৰ পৰা পিছফালে এই জেগাকণ এনেকৈ টানিব, টানিলে আপোনাৰ ছালখন আহি যাব আৰু তাতে আপোনালোকে ছালত পুছ কৰিব লাগিব। মানুহ 2জন হ'লে ভাল হয়, মানুহ মোৰ কম। গৈ ছালত কৰিলোঁ, কৰি পেলাই লাহে লাহে মেডিচিনটো পুছ কৰিলোঁ। উলিয়াই দিব, চিন্তা কৰিব নালাগে। এতিয়া এই ভিতৰতে শুকুৱাব আৰু ভিতৰত যদি কিবা বেলেগ ছালত কিবা ৰোগ থাকিলেও সেইখিনি নাইকিয়া কৰিব। হৈ গ'ল। বন্ধুসকল দেখা পালে কেনেকৈ মই যেতিয়া পোক দিলে কেনেকৈ কি কৰিব লাগে আপোনালোকক দেখুৱালোঁ। তেনেকৈ আপোনালোকে কৰিব বা আপোনালোকৰ নিজৰ ডক্তৰৰ পৰামৰ্শ লৈ পেলাই যেনেকৈ হওক ভাল কৰিব লাগে। আৰু মোৰ ফাৰ্মত মই এনেকৈ কৰোঁ, সেইখিনি আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আপোনালোকৰো যদি এনেকুৱা হয় তেতিয়াহ'লে আপোনালোকে কৰি পেলাই উপকৃত হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো মই এইখিনিকে জনাইছোঁ। পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় অসম, নমস্কাৰ।